বন্ধু বান্ধৱীসকল, জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ মাক হোৱাৰ খবৰটি পাই ভাস্কৰ বৰুৱাই কি ক'লে জানিবৰ বাবে আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিব। বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু বৰষা ৰাণীৰ অভিনয় চাই ভাল পায়নে? যদিহে ভাল পায় এটা কমেণ্ট কৰিবচোন। আজি কেইদিনমানৰ আগতে অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ এইখন ফটো ভাইৰেল হৈ পৰিছিল। সকলোৰ মুখে মুখে তেওঁ মাতৃ হোৱাৰ খবৰটি বিয়পি পৰিছিল। এতিয়া এইখন ফটো বৰষা ৰাণী বিষয়াই তেওঁৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত শ্বেয়াৰ কৰিছিল আৰু এই ফটোখনক লৈ এতিয়া বহুতেই চৰ্চা চলিছে যে তেওঁ বৰ্তমান মাতৃ হ'বলৈ ওলাইছে। অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ মাক হোৱাৰ খবৰটি পাই সমগ্ৰ অসমবাসী ৰাইজে তেওঁক আশীৰ্বাদ কৰিছে। তেওঁৰ মাতৃ হোৱাৰ খবৰটিৰ ক্ষেত্ৰত অৱশ্যে তেওঁৰ স্বামী ভাস্কৰ বৰুৱাই এতিয়ালৈকে কোনো মন্তব্য প্ৰদান কৰা নাই। যদি সঁচাকৈ বৰষা ৰাণী বিষয়াই মাতৃ হ'বলৈ ওলাইছে তেনেহ'লে আমাৰ চেনেলৰ তৰফৰ পৰা তেওঁক অলেখ অযুত শুভকামনা জনালোঁ।